বাইদেউ এতিয়া আপোনাক আমি হাউলি চহৰৰ বিষয়ে কিছু কথা সুধিব বিচাৰিছোঁ যিহেতু আমি জানো যে হাউলি নৱনিৰ্মিত মাছৰ বজাৰ গৃহটো সম্পূৰ্ণ হৈ উঠিছে কিন্তু এতিয়াও কিয় মানে সেই মাছৰ বজাৰখন পুৰণি ঠাইতে আছে এতিয়ালৈকে কিয় নতুন গৃহলৈ স্থানান্তৰিত হোৱা নাই কিবা অসুবিধা আছে নেকি তাত এইটো অলপ অসুবিধা আছে ইয়াৰ আগতে তাৰমানে তাতে মাটিখিনি দ আছিলে ফিল্ডখন সেইবিলাক আমি মাটি ফিল আপ কৰিলোঁ তাৰপিছত এতিয়া আমি অনাৰ কাৰণে তেওঁলোকৰ লগত আলোচনা কৰোঁ কিন্তু মাছ বেপাৰীসকলে তেওঁলোকে কৈ আছে যিখিনি খুচুৰা মাছ বেপাৰী তেওঁলোক নহয় যিখিনি পাইকাৰী মাছ বেপাৰী তেওঁলোকে কৈ আছে যে আমাক এখন চালি দি দিব লাগে চালি এখন দিব লাগে মানে তেওঁলোকে পুৱাই আহে গতিকে তাতে থিয় দি পেলাই তেওঁলোকে মাছখিনি বেচিব গতিকে এই চালিখনৰ কাৰণে অলপ আমি চিন্তিত হৈ পৰিছোঁ এতিয়া চালিখন দিব লাগিলে টকা পইচাৰো দৰকাৰ কাৰণ সেইটোতো গভমেণ্টে দিছে গতিকে মাছ বজাৰখনতো গভমেণ্টে ইমান সুন্দৰ আগতেই কৰি থৈছে মই এই ওপৰত মোৰো মানে এটা বিৰাট এটা টেনশ্যন হৈ আছে যে আহিব লাগে কিন্তু তেওঁলোকে কয় তেওঁলোকক মানে সৰু কৰি দীঘলীয়াকৈ 10টা কোঠালিৰ এখন চালি দি দিব লাগে সেই চালিখন দিব লাগিলে মিনিমাম 2-3 লাখ টকা খৰচ হ'ব যদি আমি পাইপেদিও বনাই দিওঁ হ'ব আমাৰ হাউলিৰ পৌৰসভাৰ আপোনালোকে জানে এইখন এখন বহুত এখন ডাঙৰ হেৰি নহয় মানুহবিলাক অলপ গৰীব শ্ৰেণীয়ে আছে টেক্সৰ ওপৰত মানে বহুত কষ্ট হয় আমাৰ টেক্সখিনি ভালকৈ আমি নাপাওঁৱেই তথাপিও আমি বহুত প্ৰচেষ্টাৰ মাজেৰে এইবাৰ টেক্স কিছু ভালে কালেকশ্যন কৰি আছোঁ ভালে ৰিজাল্ট আমাৰ ওপৰত এতিয়া টকা আমাৰ অহা নাই কামৰ বাবে যদি আহিলেহেঁতেন ফাণ্ড থাকিলেহেঁতেন তেতিয়াহ'লে আমি নিশ্চয় সিহঁতক চালিখন কৰি দিব পাৰিলোহেঁতেন তথাপিও আমি এটা মানে চিন্তা কৰি আছোঁ যে 10 দিনমানৰ ভিতৰত চালিখন দি সিহঁতক আনা তেওঁলোকে নাহিব লগা কথা নাছিল মই তেওঁলোকৰ লগত অলপ কৈছোঁ বাক বিতৰণে কাৰণ কৈছোঁ যে ইমান সুন্দৰ চৰকাৰে আমাক দিছে তাতে হ'লচেল হ'ব তাতে ৰিটেইল হ'ব আৰু আমি বেলেগে দিব লাগে কোনো কথা নাই কিন্তু তেওঁলোকে মানা নাই আমাক ৰিকুৱেষ্ট কৰি আছে গতিকে 10 দিনমানৰ ভিতৰত কিবা এটা কৰিম আৰু সেইটো ভাবি আৰু অকলে নহয়তো বস্তুটো 10জনৰ লগত মিলি কৰিব লাগে যে তাৰে আৰু কোনোবাজনে হেৰিয়ে কৰে তাৰ মতে কৰিব কয় এনেকুৱা আৰু সেইকাৰণে নহ'লেতো অকলশৰীয়া পাৰ থাকিলে শিক্ষয়িত্ৰীয়ে নহ'লহেঁতেন এই আৰু হ'ব আহিব